আলু মই বইল কৰি ৰাখিছোঁ, এয়া পিটিকা বনাম। পিটিকাত পকা তেল দিম। ইয়াতে ফ্ৰাই কৰি ল'ম 3টা জলকীয়া, এইখিনিত পিটিকাত দি দিম। ফুটাই ল'ম কেইটামান জিৰা, এইখিনিও ইয়াত দি দিম। আৰু অকণমান পকা তেল দি দিম ইয়াত। এইফালে বনাই থৈছোঁ কোমোৰা আৰু মচুৰ দাইল, এইখিনি মই এতিয়া তেল মাৰিম। ইয়াতে ফুটাই ল'লোঁ কেইটামান মেথি গুটি। কোমোৰা আৰু মচুৰ দাইলত মেথি গুটি দি তেল মাৰিলে খাই ভাল লাগে। ধুনীয়া চেণ্ট মাৰিছে। ইয়াতে দিম অলপ নিমখ। আৰু মিহি মিহিকৈ অলপ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি দি দিম। আলু তেনেদৰে গৰম তেল দি পিটিকা কৰি খাই চাবচোন, ভাল লাগে। কেইটামান জিৰা ফুটাই দিব তাতে। মই এইখিনি সানি লওঁ। এনেদৰে পিটিকা কৰি খাই চাবচোন, বহুত ভাল লাগে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।